हेलो फ्रेंड्स पुनर्बार आपनालोকক स्वागतम जानाइছো। आपनालोके যদি জিএনএমৰ ফৰ্মখন ফিলআপ কৰিছে, आपनालोके আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো এতিয়া ডাউনলোড কৰিব পৰা নাই। আপুনি কেনেকৈ ডাউনলোড কৰিব আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম আৰু এই লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিম। আপুনি তাত ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত আপুনি তলত আহিলে দেখা পাব অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ জিএনএম এন্ট্ৰেন্স এক্সাম। আপুনি ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ এনেকৈ পেজটো ওপেন হ'ব। ইয়াত জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2022-23 আৰু ইয়াৰ পৰা আপুনি যেহেতু এপ্লিকেশ্যন কৰিছে গতিকে আপুনি লগিং ফৰ্ম আপুনি লগিঙত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ইয়াতে ইউজাৰ নেম আৰু এপ্লিকেশ্যন নাম্বাৰ ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো দি দিব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপুনি লগিঙত ক্লিক কৰিব। আপুনি যদি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ডটো পাহৰি গৈছে আপুনি ফৰগেটত কৰি আপুনি পাছৱৰ্ড আৰু আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো উলিয়াব পাৰে। এতিয়া আপুনি লগিঙত ক্লিক কৰি দিব। লগিঙত ক্লিক কৰি দিলে এনেকৈ আপোনাৰ এপ্লিকেশ্যনটো ওলাই আহিব। এতিয়া আপুনি চাব পাৰে ইয়াত যদি আপুনি পেমেন্ট কৰিছে এতিয়া ইয়াতে আপোনাৰ 1-2 দিনৰ ভিতৰত পেন্ডিংটো সাকসেসফুলি দেখুৱাব। আৰু আপুনি যদি এতিয়া ইয়াতে পেন্ডিং দেখাই থাকে এপ্লিকেশ্যন ফৰ্মটো আপোনাৰ যদি পেমেন্ট স্ট্যাটাসটো পেন্ডিং দেখাই থাকে তেতিয়া আপুনি এপ্লিকেশ্যন প্ৰিন্টত ক্লিক কৰিলে আপুনি এপ্লিকেশ্যনটো প্ৰিন্ট কৰিব নোৱাৰে। এনেকৈ আহি যাব বেংক ভেৰিফিকেশ্যন পেন্ডিং অৰ নো ৰিয়েলাইজেশ্যন অফ পেমেন্ট। গতিকে আপুনি এপ্লিকেশ্যনটো প্ৰিন্ট কৰিব নোৱাৰে। যদি আপোনাৰ ইয়াত সাকসেসফুল আহে তেতিয়া আপুনি প্ৰিন্ট কৰিব পাৰিব। মই সাকসেসফুল হোৱা এটা ফৰ্ম আপোনাক ডাউনলোড কৰি দেখুৱাই দিছো। আপোনাৰ পেমেন্ট স্ট্যাটাসটো যদি এনেকৈ সাকসেসফুলি দেখায় তেতিয়া হলে আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আপুনি ইফালে আহিলে দেখা পাব প্ৰিন্ট এপ্লিকেশ্যন। আপুনি ইয়াত আপুনি এতিয়া এপ্লিকেশ্যন প্ৰিন্টত ক্লিক কৰি দিলে আপোনাৰ পেমেন্টটো যদি সাকসেসফুল দেখায় তেতিয়া হলে আপুনি ইয়াৰ পৰা এনেকৈ এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এনেকৈ নিজৰ এপ্লিকেশ্যন নাম্বাৰটো এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰে। থ্যাংক ইউ।